हेलो दोस्तों, तो कैसे हैं आप लोग? मैं आज आइसो कुहियार गছত और कुहियार गছত आही आमी कुहियार खाम चाওক गছটো চাওক এটা চাংঘৰ সজাই ইয়াত ৰাতি থাকে মানুহবিলাকে যাতে সেই কুহিয়াৰবিলাক কোনোবাই চুৰি কৰি লৈ যাব নোৱাৰে। চাওক কেনেদৰে চাংঘৰ সজাইছে, কিমান ধুনীয়া কৰি গছবিলাক চাওক আপোনালোকে। ইয়াতে কুহিয়াৰ গছ আৰু ইয়াত মানুহ থাকে যাতে চুৰি কৰিব নোৱাৰে, কিন্তু আমি এতিয়া আইছো এটা মানুহ নাই আৰু সেই কাৰণে আমি এটা কুহিয়াৰ চুৰি কৰি লৈ খাই আছো। এই আমাৰ হাতে হাতে কুহিয়াৰ এতিয়া 4টা মান কুহিয়াৰ লৈ ললো আমি। তাৰ হাতত 3টা আৰু মোৰ হাতত এটা। ভালকে পুটল কুহিয়াৰ গছৰ লগতে চালো পুটল গছ আৰু কেইটামান পুটলো চুৰি কৰি লৈ গৈছো। চাওক ইয়াত দিয়া আৰু আছে নেকি চোৱাচোন। কুহিয়াৰ বেছি মিঠা হোৱা নাই না এতিয়া কুহিয়াৰবিলাক কেইদিনমান পিছত একবাৰ মিঠা হৈ যাব। বহুত চুৰি কৰিলোঁ, বেছি চুৰি কৰা নাই। আৰু পলিথিনো বিচাৰি নাপালোঁ, ক'ৰ জংঘলৰ পৰা লৈ আহিলোঁ পলিথিনটো। কুহিয়াৰবিলাক বান্ধি আছে, এতিয়া লৈ ঘৰত লৈ খাম। ঘৰত লৈ গৈ মজাকে খাম কুহিয়াৰবিলাক। তো কুহিয়াৰ কেইটা লৈ আহিলা না? আমি আচলতে চুৰি কৰি লৈ আহিলোঁ না কাৰোবাক কৈ লৈ আহিলোঁ কুহিয়াৰ কেইটা? কোৱাচোন অলপ তুমি। মানে তেওঁজাক ভাল পায় না, সিহঁতৰ দেউতাৰ কুহিয়াৰ গছ, সেইকাৰণে তাৰ ভাল পোৱাজনক কৈ পিছত আহি কুহিয়াৰবিলাক লৈ গ'লোঁ। মানে চুৰি কৰি তোৰ দেউতাকে নাজানে, হয় না? বাই বাই, টাটা। ইয়াতে মোৰ ব্লগটো সমাপ্ত কৰিলোঁ।